Good morning everyone. New Delhi Block 2 লৈ আপোনালোকক স্বাগতম জনাইছো। আমি আছো এতিয়া আনন্দ বিহাৰ নিউ দিল্লীত। আমাৰ বাবা আৰু পাপাৰ গুড মৰ্নিং হৈ গ'ল। গুড মৰ্নিং। এইটো ৰুম আমাৰ যোৱাকালি ৰাতি থকাৰ কাৰণে। এয়া চিংগুল ডাবল বেড। এয়া ৱাৰ্ড্ৰপ। এয়া বাবা শুই আছে। বাবা আমাৰ এয়া মানুহজনী মেকআপ কৰি হ'ল। বাথৰুম, টয়লেট, বেচিন। আমি এতিয়া ৰুমৰ পৰা আমি কালি ৰাতি এই ৰুমটোত 1:30 বজাত চেক ইন কৰিলোঁ আৰু এতিয়া শুই উঠি আনন্দ বিহাৰৰ পৰা হাৰিয়ানা অভিমুখে যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। এয়া আমি নিউ দিল্লী আনন্দ বিহাৰ। এয়া আমি এতিয়া গৈ আছোঁ নিউ দিল্লীৰ কৰকাৰদুমা মেট্ৰ' ষ্টেচনলৈ। এয়া কৰকাৰদুমা মেট্ৰ' ষ্টেচনৰ ভিতৰ ভাগ আৰু এয়া হ'ল দিল্লীৰ মেট্ৰ' ষ্টেচন, মেট্ৰ' লাইনৰ মেপ। ক'ৰ পৰা ক'ত যাব লাগে, কেনেকৈ যাব লাগে, ব্লু লাইন, য়েল্ল' লাইন, ৰেড লাইন, এইবিলাক সকলো ইয়াতে দিয়া আছে। আমি এতিয়া আমাৰ লাগেজ চেক কৰাই পিনে টোকেন লৈ ট্ৰেইন লাইনৰ ওচৰত গৈ আছোঁ। এয়া হৈছে কৰকাৰদুমা মেট্ৰ' ষ্টেচনৰ মেট্ৰ' লাইন। আহি গ'ল আমাৰ মেট্ৰ' ট্ৰেইন। আজি আমি ফাৰ্ষ্ট টাইম মেট্ৰ' ট্ৰেইনত যাত্ৰা কৰি আছোঁ। ৰাছু আৰু মাম্মী। এইটো INA আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ' ষ্টেচন। ইয়াতে আমি নামিলোঁ আৰু ইয়াৰ পৰা আমি মেট্ৰ' চেঞ্জ কৰিব লাগিব। মেদান্তা হস্পিটেল গুৰুগ্ৰাম হাৰিয়ানালৈ যাব লাগিলে আনন্দ বিহাৰ মেট্ৰ' ষ্টেচনৰ পৰা INA মেট্ৰ' ষ্টেচনলৈ ৰেড লাইনত আহিব লাগিব আৰু এতিয়া INA মেট্ৰ' ষ্টেচনৰ পৰা হুদা চিটি মেট্ৰ' ষ্টেচনলৈ য়েল্ল' লাইনত যাব লাগিব। আমি আহি গ'লো হুদা চিটি গুৰুগ্ৰাম। এয়া হ'ল হুদা চিটি মেট্ৰ' ষ্টেচনৰ বাহিৰ ভাগ। হুদা চিটি মেট্ৰ' ষ্টেচনৰ সন্মুখত হোৱা ফৰ্টিছ হস্পিটেল গুৰুগ্ৰাম। এতিয়া আমি অটো লৈ হুদা চিটি মেট্ৰ' ষ্টেচনৰ পৰা মেদান্তা হস্পিটেল অভিমুখে গৈ আছোঁ। আমি এতিয়া মেদান্তা হস্পিটেল আহি পাই গ'লোহি। হেল্ল' দোস্ত, মই গৈ আছোঁ এতিয়া ৰুম চাবলৈ। মেদান্তা হস্পিটেলৰ ওচৰত আহি পালোঁ। আহি পাই ৰুম বিচাৰি আছোঁ এতিয়া। চাওক কেনেকুৱা কি ক'ত ৰুম পোৱা যায়। মেদান্তা মেডিচিটি হস্পিটেলৰ ওচৰত ৰুম বিচাৰি ঘূৰি ফুৰি আছোঁ এতিয়া। এটা জেগাত আহিলোঁ, সুধিলোঁ, নাই, নাপালোঁ। এতিয়া যাওঁ এটা বেলেগ জেগাত। চাওক ধুনীয়া ঘৰ। এয়া চাওক হোটেল বিচাৰি অলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ। ৰুম এটা যেনে তেনে বুক কৰিলোঁ বাৰু। এইখন সন্মুখত হস্পিটেল, মেদান্তা হস্পিটেল চাগে দেখিছে ইয়াৰ পৰা আপোনালোকে। বহুত ডাঙৰ হস্পিটেল হয়, গুৰুগ্ৰামত অৱস্থিত। লগ পাই আছোঁ অলপ দেৰিকে। এয়া গুৰুগ্ৰামত দুপৰীয়াৰ আহাৰ, ৰুটি, চলা, ডাল আৰু এইটো কি কাৰী বুলি কয়, বেচন দৈৰে বনোৱা। এয়া আমাৰ বেটা মাম্মাম, গুনু মাম্মাম। এয়া কি ডাঙৰ সাৰ, বাপৰে বাপ, আচৰিত। এনেকুৱা সাৰ দেখাই নাছিলোঁ মই জীৱনত, ফাৰ্ষ্ট টাইম দেখিলোঁ। বাপৰে। মই এটা গৈ আছোঁ মেদান্তা মেডিচিটি হস্পিটেল। এয়া মেদান্তা হস্পিটেল, মেদান্তা মেডিচিটি পাৰ্ক এৰিয়া। এইপিনেও পাৰ্ক এৰিয়া।
এই মেডান্টা হস্পিটেলৰ চিটিং এৰিয়া ৱেইটিং ৰুম আজি দুপৰীয়া যেতিয়া মেডান্টা হস্পিটেল পালোঁ হস্পিটেল পোৱাৰ পিছত খোৱাৰ কাৰণে এইবিলাক হোটেলতে খালোঁ আৰু দুপৰীয়াৰ সাজ 50 টকা লয় 4খন ৰুটি 3বিধ চব্জি 50 টকা ৰুমৰ কাৰণে পানী লৈ যাই আছোঁ পানী লৈ যোৱা অৱস্থাত খোৱা পানী এন্ধাৰ দেখা নাপাই ৰুমত নিজে ৰান্ধি বাঢ়ি খোৱাৰ বাবে সুবিধা আছে কাৰণে অলপ চব্জিও কিনি লৈ আহিলোঁ সেকেন্ড ফ্লোৰত ৰুম পাই গ'লোঁ আজিলৈ ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম